বৰগাঁৱত ৰেলিংবিহীন দলঙত চাহপাতৰ গাড়ীৰ দুৰ্ঘটনাগ্ৰস্ত। দুজন সন্ধানহীন, কৰ্তব্য ৰক্ষা চালক হেণ্ডিমেনৰ। বৰগাঁৱত চাহপাত বুজাই ট্ৰাক এখন দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰাপ্ত বাতৰি মতে AS01 JC 1941 নম্বৰৰ 6চকীয়া ট্ৰাকখন বিহালী বেগুটি চাহ ফেক্টৰীৰ পৰা 6.50 কুইণ্টেল তৈয়াৰী চাহ লৈ গুৱাহাটী অভিমুখে আহি থকাৰ মুহূৰ্তত বৰগাং কেন্দ্ৰৰ ৰেলিংবিহীন দলংখনৰ ওপৰৰ পৰা শুকানহুতি নদীত পতিত হয়। জানিব পৰা মতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ উপৰিও অতিৰিক্ত আৰু দুজন ব্যক্তি আছিল, যদিও দুজন লোকৰ সন্ধান ওলোৱা নাই। উদ্ধাৰিত চালক আৰু হেণ্ডিমেন দুজনক বৰগাং মডেল হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু সন্ধানহীন হৈ থকা দুজনক বৰগাং আৰক্ষীয়ে বৰগাং গাঁওৰক্ষী বাহিনীৰ সহযোগত অনুসন্ধান চলাই আছে, যদিও এই বাতৰি যুগুতাই থকালৈকে সন্ধান ওলোৱা নাই। উল্লেখ কৰাটো ভাল হ'ব যে আজি প্ৰায় 2-3 বছৰ ধৰি বৰগাং কেন্দ্ৰৰ শুকানহুতিৰ নদীৰ ওপৰত থকা RCC দলংখন ৰেলিংবিহীনভাৱে কেইটামান খালী ড্ৰামৰে ৰেলিং নিৰ্মাণ কৰি ভয়াৱহভাৱে ৰাখি থোৱা হৈছে। ইতিমধ্যে উক্ত দলংখনত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু পৰ্যন্ত হৈছে। পিছে বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুনৰ দলংখনৰ ভয়ানক দুৰ্ঘটনা সংঘটিত হয়। ৰাইজে দলংখনত অতি শীঘ্ৰেই ৰেলিং দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। বিশ্বনাথৰ পৰা অমিতাভ বৰুৱাৰ ৰিপৰ্ট, DT নিউজ অসম। আমাৰ এই বৰগাং চেণ্টাৰত এটা আপোনাৰ 10চকীয়া ট্ৰাক এটা আপোনাৰ চাহপাত লৈ গৈ আছিলে, নিয়ন্ত্ৰণ হৰাই পেলাই নদীৰ তলত গৈ পৰিছে। কেনেকৈ পৰিছে? কোনফালৰ পৰা আহিছিলে? এইটো আপোনাৰ গহপুৰ ছাইডৰ পৰা আহি আছিলে, চাহপাত লৈ পেলাই আহি আছে। কিবা দলংখনৰ দুৰৱস্থাৰ কাৰণে হৈছে নেকি? দলংখন ভালদৰে বনোৱা নাই, 4 লেনৰ কাম চলি আছে আৰু দলঙৰ ছাইডত মানে তেনেকৈ একো প্ৰটেকশ্যন দিয়া নাছিলে দলং মানে, সেইকাৰণে মানে আপোনাৰ নিয়ন্ত্ৰণ হৰাই পেলাই তলত পৰিল। আৰু এইটো এটাই নহয়, ইয়াৰ আগতো বহুতবাৰ হৈছে। এতিয়া 4 লেনে মানুহকেইটা ফলাফল দলংটো কিবা ব্যৱস্থা কৰিব লাগে, নহ'লে এনেকৈ এক্সিডেণ্ট হৈ থাকে, মানুহ ইনজিয়ৰ্ড হৈছে। 2জন মানুহ পাইছোঁ আৰু 2জন মানুহ আমি এতিয়ালৈকে পোৱা নাই, বিচাৰি আছোঁ। মই ভিডিঅ' চেক্ৰেটাৰীয়ে কৈছোঁ বৰগাঁৱত আমি বিচাৰি আছোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ মানুহ পোৱা নাই। ইয়াত আগতেও সংঘটিত হৈ আছে দুৰ্ঘটনা। এইটো লৈ 7 নম্বৰ। কিহৰ কাৰণে? মানে এইটো টাৰ্ণিং এটা আছে আৰু ছাইডত কাম চলি আছে 4 লেনৰ, এইটো ছাইডত মানে 4 লেনে দলঙৰ মানে এইকেইটা ভাঙি আছে, ৰেলিংকেইটা। আৰু 4 লেনে মানুহকেইটা কোনো ধৰণৰ কাম মানে ইয়াতে কৰা নাই, তেনেকৈ পেলাই থৈ দিছে, যেনেকৈ আছে তেনেকৈ আছে। ছাইডত কোনো ৰেলিং নাই দলংটো, সেইকাৰণে মানে নিয়ন্ত্ৰণ গাড়ী পৰিছে টাৰ্ণিংটোৰ কাৰণে।